मॉर्निंग আপোনালোকে চাগে ভাবিছে এই আকৌ ভিডিও আপলোড দিয়া কিয় বন্ধ কৰি দিলে হেনেকুৱা একো নহয় মই ভিডিও আপলোড দি থাকিম কিন্তু দুটা মানডে মোৰ মিস হৈ গ'ল কাৰণ মোৰ এক্সাম চলি আছিল আৰু সেকেন্ড ৰিজনটো এটো হ'ল যে মই যেটা দিনৰ সময়খিনি ফ্ৰী থাকো মা ঘৰত নাথাকে সো ফোন মোহাতে নাথাকে এডিট কৰিব সময় নাপাওঁ সো হেতু কাৰণে আৰু এটা কথা আপোনালোকক ক'বলগীয়া আছিল যে আজি মই ভিডিওটো আপলোড দিলো আজি মানডে নহয় আজি টিউজডে হয় কিন্তু নেক্সট মানডে মই ভিডিও আপলোড নিদু যোনটো মানডে মই ভিডিও আপলোড নিদিলো সেই মানডেটোৰ পিছৰ মানডেত আকৌ মই ভিডিও আপলোড দিম কাৰণ এটো মোৰ কাৰণে পসিবল নহয় যে মই ফ্ৰিকুৱেন্টলি কোবালে গৈ থাকো আৰু ভিডিও আপলোড কৰো ভিডিও বনাও সো হেতু কাৰণে মানে মোৰ কাৰণে পসিবল বাট দেউতাৰ কাৰণে পসিবল নহয় কাৰণ দেউতা মোৰ কাৰণে মানে ইমান ফ্ৰী নাথাকে সো হেতু কাৰণে মই এটো ইমান ডাঙৰ নহয় যে মই অকলে যাম অকলে ভিডিও বনাম আৰু অকলে গুছি আহিম সো হেতু কাৰণে আৰু একো বেয়া নাপাব আৰু যিখিনি ক'বলগীয়া আছিল সেইখিনি ক'লো আপোনালোকক আৰু এতিয়া ভিডিওটো এনজয় কৰক হাই ব্লগাৰ্স কি খবৰ আপোনালোকৰ সবকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ব্লগিং উইথ প্ৰিন্সি আজি ব্লগ নহয় কিন্তু মই মোৰ মাৰ হোম টাউনত কাৱৈমাৰীত ন খাবলৈ যাম তাতে খামু আৰু জানিম যে ন খোৱা বুলি কিয় কয় আৰু তাতে বহুত কিবাবি বনাব তাতে খাম আৰু ইয়াতে আহিছে জেঠাইহত আহিছে মোৰ তেজপুৰতে থাকা বা আছে জেঠাই আছে এবেনে মা আছে লগতে মোৰ কুকুৰ আছে এইটো আছে সিহঁতৰ এটা আছে এইটো আৰু আজি আমি সব যাম আৰু তাতে ন খাম আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি দিব সো বলক যাও ন খাবলৈ নখোৱা মানে কি মই বুজা নাই কওকচোন নখোৱা মানে এতিয়া আঘোণ মাহৰ পথাৰত একেবাৰে ধান পকি যায় মানুহে ঘৰলৈ আনে নতুন চাউল উলিয়াই গোসাঁৰ ওচৰত অকণমান লগাই নিজেও এমুঠি খায় দুই এজন মানুহ মাতি পেলাইও খুৱায় তেনেকৈ কিছুমান ঠাইত মানে লগে ভাগে বহুত মানুহেও খায় গাঁৱৰ মানুহ মিলি পেলাইও খায় সেইটোকে নখোৱা বুলি কয় আৰু নতুন তৰি তৰকাৰী ওলায় ফুলকবি বন্ধাকবি এতিয়া ওলায় বিলাহী ধনিয়া এনেকৈ ওলায় নতুন তৰকাৰী নতুন চাউল চব মিলি পেলাই খায় সেইটোৱে নখোৱা এতিয়া বস্তুবোৰ বনাই আছে এতিয়া বস্তুৱে আমি তেজপুৰৰ পৰা বৰালি মাছ লৈ আনিছোঁ বৰালি মাছে ফুলকবিয়ে বিলাহীয়ে তৰকাৰী হ'ব তাৰপিছতে ইয়াতে দাদাই হাঁহ গোটাইছে হাঁহে কোমোৰাই হ'ব এখন তাৰপিছতে আৰু হাঁহৰ মাংস আমাৰ বাইদেউ মই আৰু এইটো নাখায় গতিকে আমাৰ কাৰণে অকণমান ছাগলীও লৈ আনিছোঁ ছাগলী মাংস গতিকে গোটেইখিনি বনাই ফূৰ্তি ফাৰ্তাকৈ খাম আৰু এই দাদা ছোৱালী দুজনীও ইয়াতে সিহঁত দুজনীও আহি মাতিছোঁ সিহঁতেও আহিছে লগে ভাগে গোটেইকেইজনীয়ে খাম আৰু এসাঁজ সেইটোৱে আৰু আইতা থাকোঁতেও আমি তেনেকৈ মাছ লৈ আনি মাজে মাজে খাওঁ মাকো খুৱাওঁ আমিও খাওঁ এতিয়া মা নাই বুলি আৰু আমি নাহিমনে নাখামনে ঘৰখনত আনিছোঁ মাছ অকণ দাদা আছে অকলে গতিকে আমি মাছ চাছ লৈ আনি ইয়াতে এসাঁজ খুৱাওঁ আৰু সিও ঘৰ এৰি পেলাই যাবও নোৱাৰে তেনেকৈ গতিকে ইয়াতে আমি লৈ আনি ইয়াতে খাওঁ ঠিক আছে দেউতাই মাছ ভাজি আছে বৰালি মাছ আৰু এপিনে হাঁহ কাটি আছে বলকচোন চাই আহোঁগৈ
বলক হা 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 এয়া লেব্ৰা ফুলকবি আলু পিঁয়াজ এয়া হাঁহ ডাঙৰ ভিন্দৌ এইটো এটা হেৰি হাঁহ সৰু ভিন্দৌ জানো ক'লে গ'ল ইয়াতে আছিলে হাঁহ গুচাই আছে সেইকেইটা এইজনী এজনী মোৰ বা কাজিন তো বলক যাওঁ আৰু আপোনালোকক পথাৰ দেখাম বলক এজনী মা কোমোৰা কাটি আছিলে বলক এয়া কোমোৰা কাটি আছিলে এয়া সৰু ভিন্দৌ ধান লৈ আহিছে হাঁহ পুৰি মোৰ মাই গড ইমান টেষ্টি লাগিব দেখাম বলক আমি পথাৰখন চাই আহোঁ যিহেতু নখোৱা মানে আপোনাৰ নতুন ধান নতুন চাউল খাই বনাই পেলাই ভগৱানৰ ওচৰত আগ কৰে চ' সেয়াকে চাওঁগৈ বলকচোন ধানবোৰ ইমান ধুনীয়া য়েল্ল' 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 ডাৰ্টি ফেল্ল' বাট ইটছ নট ডাৰ্টি ফেল্ল' ইটছ ভেৰি গুড কাটা মানুহে কাটিয়ে আছে কিছুমানৰ কটা হৈও গৈছে চাওকচোন কি মনোৰম দৃশ্য এইপিনে আপোনাৰ ব্লক ৰাস্তা বনাই আছে বলক এতিয়া আমি এতিয়া অলপ দেৰি বাৰতে কথাই পাতিম কাৰণ এতিয়া একোৱেই হোৱা নাই বনোৱা মাছ ভাজিহে আছে আৰু হাঁহ গুচাইছেহে যেতিয়া হাঁহ পুৰিব আপোনালোকক দেখাম আৰু এনজয় কৰিব মায়ে কোমোৰা কাটি আছে কোমোৰা হাঁহে পুৰা খাম মামা বা ইটো এইটো আমাৰ কুকুৰটো জেঠাই ডাঙৰ জেঠু জেঠাই আহি গ'ল আজি দেৰি টাইম কটা গ'ল মাৰ্কছ এয়া oh my god yummy চাওকচোন টেষ্টি হা মানে ধুই আছে এয়া হাঁহ আপোনাৰ পুৰিবলৈ কাৰণে ৰেডি কৰিছে মাছ হৈছে প্ৰায়খিনি আৰু আছে বহুত ফুটে চ' ফাইনেলি মাছ হৈ গ'ল মাছ ফ্ৰাই হৈ গ'ল আৰু এইপিনে হাঁহৰ কি ইন্তজাম হৈছে চাওঁ মামা বহি গৈছে হাঁহ বঠিবলৈ মামা 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 এইপিনে চাওক ইয়াতে হাঁহ বঠি আছে মা আৰু মামাই বা ৰখি আছে এতিয়া ইয়াতে ভাজি হ'ল বিলাহী তৰকাৰী হ'ল মাংসটো আৰু আধা ঘণ্টা পিছত হৈ যাব ধুনীয়া গোন্ধাইছে ভাত পানী উতলিলে দি দিলে হৈ গ'ল আৰু সেয়া এইবোৰ ধনিয়া তাৰপিছত জলকীয়া শুকান জলকীয়া পিঁয়াজ এইটো জিৰা গুড়ি বোলা আদা নহৰু পেষ্ট মাংস টেষ্টি টেষ্টি সেইপিনে মামাই দুৰ্লা বনাই আছে ইয়াতে পোৱালি সেয়া মামাই দুৰ্লা বনাই আছে দেখিছে মাংসত এতিয়া পানী দি দিয়া হৈছে চ' মোৰ খোৱা হৈ গ'ল আৰু বহুত টেষ্টি জ্বলা চব ভাল হৈছিলে মই মাংস খালোঁ মাছ খালোঁ ভাজি দালি ভাত এণ্ড শব্দলেছ চ' টেষ্টি ইমান টেষ্টি আছিলে এতিয়া আমি মই ফাৰ্ষ্ট বেচতে খালোঁ মই জেঠুহঁত মামা আৰু দেউতাই খালে আৰু এতিয়া বহি আছে আকৌ খাবলৈ মই ফাৰ্ষ্ট বেচত খালোঁ আৰু বহুত টেষ্টি আছিলে মায়ে একদম লাষ্টত খাব বহুত টেষ্টি আছিলে চ' এইটো আছিলে মোৰ আজি ট্ৰিপ আমি খালোঁ বুলি কিয় কয় সেইটো জানিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব বাই